নৱবৰ্ষৰ আনন্দ উল্লাসৰ মাজতেই এক ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে দুই ভাতৃয়ে। নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু এই মুহূৰ্তত এটা খুবেই দুখবৰ দিব ওলাইছোঁ, কিয়নো বনভোজ খাবলৈ গৈ মৃত্যুক আঁকোৱালি লয় দুই ভাতৃ ক্ৰমে প্ৰাণজিৎ বৰা আৰু বিজিত বৰাই। জানিব পৰা মতে দুই ভাতৃয়ে সৰিয়হজানৰ পৰা বাইকেৰে ঘৰলৈ উভতাৰ পথতে এখন বলেৰো বাহনৰ সৈতে সংঘৰ্ষ ঘটে, যাৰ ফলত থিতাতে নিহত হয় মেৰাপানীৰ লক্ষীবাৰী দুই ভাতৃ প্ৰাণজিৎ বৰা আৰু বিজিত বৰাৰ। ঘটনাৰ লগে লগে বোকাজান থানাৰ আৰক্ষীয়ে দুই ভাতৃক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। উল্লেখযোগ্য যে সমাজপ্ৰিয় যুৱক দুজনৰ মৃত্যুত বৃহত্তৰ লক্ষীবাৰী অঞ্চলত গভীৰ শোকৰ ছাপ পৰিছে। সঁচাকৈয়ে কাৰ কেতিয়া মৃত্যু আহে কোনেও নাজানে। বনভোজ খাবলৈ গৈ উভতি আহিল দুই ভাতৃৰ নিথৰ দেহ। খবৰটো শুনি সঁচাকৈয়ে বহুতেই দুখ লাগিল, কিয়নো দুৰ্ঘটনাত পতিত হৈ দিনক দিনে মৃত্যুৰ সংখ্যা বাঢ়ি গৈ আছে আৰু শেষত এনে ঘটনা যাতে আৰু কাৰো জীৱনলৈ নাহে তাৰেই কামনা কৰি দুই ভাতৃৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ।